তো হেল্ল' গাইজ, সকলোৱে কেনেকৈ আছে? মই আশা কৰোঁ ভালে আছে। তো মই নতুন এটা ব্লগ লৈ আহিলোঁ। তো আজি আমি যাই আছোঁ ভলবম, যিহেতু আগৰ সপ্তাহটো গৈছিলোঁ। তো এইটো ভিডিঅ'টো চাইছে চাগে, চোৱা নাই যদি মই ডিছক্ৰিপশ্যন লিংকটো দি দিম। তো আজি মই আকৌ যাই আছোঁ ভলবম। পূৰা ফুল ভিডিঅ'টো চাব, পূৰা কি হয় কি নহয় পূৰা এনজয় ল'ব তাতে। দেখাৰ পিছত যেতিয়া এৰিম ইউটিউবত চাই ল'ব এপি ব্লগ 26। তো তাতে মানে দাদা এজনক লগ পাইছিলোঁ। দাদাজনে কিবা ইউটিউবৰ বিষয়ে মোক সুধিলে, কি ভিডিঅ' বনাই আছা কি? মই ক'লোঁ ইউটিউবত ভিডিঅ' বনাই আছোঁ, মোৰ চেনেলটো চাই ল'ব। তো চালে আপোনালোকে। তো এতিয়া ইয়াৰ পিছত ইয়াতে আহিছোঁ। তো ইয়াতে পূৰা জাম লাগি আছে গাড়ী, মেইন গুৱাহাটী চিটিৰ বজাৰটো যে তাতে পূৰা জাম লাগি আছে, সেইটো কাৰণে ভালদৰে যাব পৰা নাই। পূৰা গাড়ী পূৰা ভিৰ হৈ আছে, সেইটো কাৰণে মানে প্ৰব্লেম হৈছে যোৱাতে। তো চাই থাকোঁ। আমি গাড়ীৰ পৰা নগ'লোঁ, গাড়ীৰ পৰা নোৱাৰ পিছত ইয়াতে ভলবমলৈ খোজকাঢ়ি যাব লাগিব এতিয়া। তো চাওক ভিডিঅ'টো আৰু চাই থাকিব শেষলৈকে। हर चीज राज है, अब है जो है वो समा है तुम्हारा। तो गाइस এতিয়া আমি ভলবমৰ যেহেতু পুৰা মেইন গেটটো আহি পালোঁ, চাই লওক পুৰা বশিষ্ঠৰ। তো বশিষ্ঠ যাই আছোঁ ফাৰ্ষ্টত, বশিষ্ঠৰ পৰা শুক্লেশ্বৰ যাম। তো চাই থাকিব আৰু চবে ঠাণ্ডা হৈ আছে গাইছ, ভলবমত আহি চবে ঠাণ্ডা, কাৰো মাত নাই। ভৰিৰ অৱস্থা চাওক চবৰ, তো মোৰতো অৱস্থা বেয়া হৈ আছে। ऐसी जिंदगी हम छिप छिपाए, हम नहाए ऐसी जी छिप छिपाए, ऐसी जी हम न। তো গাইছ এতিয়া আমি জাষ্ট ছেকেণ্ড গেটটো আহি পাই গ'লোঁ। ছেকেণ্ড গেটটো চাব পাৰে, পূৰা একদম বঢ়িয়াছে সজাইছে, যিহেতু যেনেকুৱা সজাইছে বহুত ভাল। এইটো হয় ছেকেণ্ড গেটটো, আৰু চাই থাকক। তো গাইছ ফাইনেলি মেইন গেটটো আহি পালোঁ। এইখন হয় আমাৰ মেইন গেটটো, চাব পাৰে বৈশিষ্ট্য লিখাই আছে। তো এই গেটেদি পাৰ হৈ এতিয়া আমি গা ধুব যাম। তো গা ধোৱাৰ স্পীড। তো গাইছ আপোনালোকে চাব পাৰে আগত মোৰ মা, ভাইটি, মাহী চবে আছে, আৰু মাহীৰ ল'ৰা আৰু এটা মোৰ ভাইটি, ডাঙৰ ভাইটি মোৰ লগত আছে পিছপিনে। আৰু ইয়াতে আমি পূৰা গা ধোৱা যাই আছোঁ। তো এইটো আমাৰ গা ধোৱা জেগাটো হয়। তো গা ধোৱা জেগাটো চাই লওক পূৰা ভালদৰে। মই আৰু ভিউখিনি দেখাই দিম ওপৰ পিনে গৈকে, চাই থাকিব ভিডিঅ'টো আৰু শেষলৈকে। हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके। তো গাইছ চাওক পূৰা ইয়াতে পূৰা ভিৰ হৈ আছে, মানে পূৰা কি ক'ম আৰু, পূৰা গা ধোৱা জেগাই নাই। চাওঁ আমি গা ধোৱা জেগা পাওঁ কি নাপাওঁ। যদি নাপাওঁ তেনেহ'লে পিছপিনে যদি ঘূৰিকে ওপৰ দেখি যাব লাগিব নেপালে। আৰু এইপিনে আমাৰ দোকানী দুখনমান আছে, দুখনমান ওচৰত। তো ইয়াতে মানে দোকান খুলিছে সিহঁতে, পূৰা জানে ন পূজাৰ বেপাৰ বিজনেছ খিনিয়ে কি। গাইছ যোনটো ৰাস্তাত আহিব খুজিছিলোঁ এই ৰাস্তাটো পাই গ'লোঁ। আগৰ ভিডিঅ'টো চাইছে চাগে, সেইটো বাৰু আমি এইটো ৰাস্তা দি আহিছিলোঁ। তো এইটো ৰাস্তা দি আহি গৈছোঁ, আৰু ভিডিঅ'টো চাই থাকক। আৰু পিনে মোৰ লগত ভাইটি আছে, মোৰ সৰু ভাইটি, মোৰ মাহীৰ ল'ৰা। তো চাই থাকিব ভিউখিনি চাওক। আগৰবাৰতছে এইটো বাৰ আৰু মজাছে আহি আছে, পূৰা মানে কি ক'ম, পূৰা মানুহে ভৰ্তি, পূৰা ৰঙা কাপোৰ গাইছ, কি মজা লাগি আছে কি ক'ম। এইপিনে চবে গা ধুই আছে পূৰা ওপৰলৈকে, আৰু এইটো মন্দিৰ। তো ইয়াতে নাম গান গাই আছে, পূৰা মজা, পূৰা ভাল কাম। চাওক আগৰবাৰ যে আহিছিলোঁ এই ৰাস্তাটোৱে দিয়ে গৈছিলোঁ, মানে আগৰবাৰ নহয়, আগৰ 2 সপ্তাহ আগত। তো এই ৰাস্তা দিয়ে গৈছিলোঁ। তো এই সপ্তাহত এই ৰাস্তাটোৱে হয়। আৰু এইপিনে ভাইটি আছে, ভাইটিয়ে হাই কৈ আছে আপোনালোকে। তো গাইছ মই ঝৰ্ণাটো পূৰা জুম কৰি দেখাইছোঁ। এইটো চাওক ঝৰ্ণা, পূৰা পানী ওপৰৰ পৰা আহি আছে, পৰি আছে। এইপিনে চবে গা ধুই আছে। ঝৰ্ণা চাওক গাইছ, এনেকুৱা হ'ব লাগে ঝৰ্ণা, পূৰা ওপৰৰ পৰা পূৰা স্পীডত পানী, তাতে গৈকে গা ধুলে আৰু এনজয় লাগিব। কিন্তু নহয়, আমাৰতো জানে শ্বৰ্টকাট আইডিয়া, শ্বৰ্টকাট বুদ্ধি। তো চাই থাকক আৰু শেষলৈকে। এইপিনে পূৰা ঝৰ্ণাটো পূৰা কিবা কৰি আছে গাইছ। যোনটো জেগাটোত নেক্সট বাৰ গা ধুইছিলোঁ এইটো জেগাটো, এইটো চাওক পূৰা তাতে পূৰা কিবা হৈছে। এইপিনে ভাইটি
দে ভাইটি কিবা কৈ দি দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব মোৰ মাহীৰ ল'ৰা হয় যেহেতু গমে পায় কৈছোৱে মই আগতে এইপিনে চাওক পুৰা নদী পিনে পুৰাই শেষলৈকে পুৰা নদী হৈ আছে তো গাইজ তাতে চাওক পুৰা ভিৰ মানে কি ক'ম আৰু পুৰা চাওক ভিউটো চাওক কিমান মজা লাগিছে পুৰা ভিৰ আৰু কেমেৰাটো ইমান ভালদৰে অহা নাই কাৰণ ৰাতি হৈ আছে ন অলপ ঘোলা আহি আছে তো অলপ এডজাষ্ট কৰি লওক আৰু কি ऐसी झील ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए ऐसी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए তো গাইজ আগৰ ভিডিঅ'টোত দাদা এজনৰ তাতে আহিছিলোঁ মানে টেটু মাৰিব তো ইয়াতে মোৰ নামৰ ফাৰ্ষ্ট আখৰটো মাৰিছিলোঁ মানে চেনেলৰ ফাৰ্ষ্ট আখৰটো এ তো এতিয়া এইটো আৰু ভাবিছোঁ কি চেনেলৰ মানে ছেকেণ্ড আখৰটো মাৰিম আৰু আহিলে আৰু আখৰখিনি মাৰিম যিহেতু মোৰ চেনেলটোৰ নাম হয় এপি ব্লগ 26 তো এতিয়া আগৰবাৰ মাৰিছিলোঁ এ তো এইটো পাৰা মই মাৰিলোঁ পি মাৰিলোঁ তো চাওক ভিডিঅ'টো আৰু কেনেকুৱা মানে কি ক'ম পুৰা এনেকুৱা বিষাই আছে কি ক'ম আৰু তথাপিতো কষ্টকৈ মাৰিছোঁ পিটো আৰু নেক্সট ভিডিঅ'ত যদি ক'ৰবাত যাওঁ কিবা ক'ৰবাত টেটু মাৰা দোকান চোকান পাওঁ তো নেক্সট ভিডিঅ'ত মই মোৰ ব্লগ নামটো লিখিম পুৰা ব্লগ লিখাৰ পিছত ইয়াৰ তলত লিখিম মই 26 মোৰ চেনেলটোৰ নামটো লিখিম তো চাই থাকক আৰু কি তো গাইজ টেটুটো চাইকে কওক কেনেকৈ লাগিল যদি ভাল লাগিছে কমেণ্ট কৰক চবে सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है তো আজিৰ কাৰণে এইখিনিতে মই ভিডিঅ'টো এৰিছোঁ আৰু বেছি লম্বা ভিডিঅ' নবনালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্লে কৰি অল ন'টিফিকেশ্যনটো অন কৰি দিব মোৰ নতুন আপডেট নতুন ব্লগ ভিডিঅ' পাবৰ কাৰণে তো জয় হিন্দ জয় ভাৰত বন্দে মাতৰম বাই বাই ऐसी जिंदगी हम छिप छिपाए